বিয়াত উঠা গিফ্টবোৰ আজি বিক্ৰী কৰিবলৈ ওলাইছোঁ। প্ৰথমতেতো গিফ্টখিনি বাইকত বান্ধি লৈ ধুনীয়াকৈ ভৱেশক পিছফালে উঠাই আমি আহি পালোঁ নবীন ভাইৰ দোকানত, কাৰণ ইয়াতে বস্তুখিনি দিম বুলি ভাবিছোঁ। আৰু ঘৰত মানে থ'ব জগা নোহোৱা হৈ গৈছিলে, এনেকৈ মানে বিক্ৰী কৰাটো বেয়া লাগে যিহেতু গিফ্ট দিয়া বস্তু হয়। আৰু গিফ্ট এটা পেকিং কৰাই লৈ শ্ৰীমতী আৰু মই এঠাইত বিয়া খাব যাবলৈ ওলালোঁ। ইমান ধুনীয়া পৰিৱেশ নহয়, আৰু ৰাস্তাতে বান্দৰো লগ পালোঁ, সিহঁতক জোকাই আহিলোঁ। আৰু এইখিনিত নতুনকৈ চাপাত পুলি লগাবৰ কাৰণে পুৰা জেগাখিনি ৰেডি কৰি আছে। আৰু তেতিয়া আহি পালোঁ আমি বিয়া ঘৰত, আৰু বিয়াৰ গেটটো হৈছে এইটো। সোমায়ে প্ৰথমতে দৰা কইনাক মাত দিলোঁ। তেতিয়া আমি অকণমান সময় ইয়াতে বহি পেলাই মানে ৰখিলোঁ, যে মানুহখিনি চালোঁ। আৰু লাজো লাগিছে, শ্ৰীমতী আৰু মই যিহেতু গৈছিলোঁ, তেতিয়াই মাতিলে আমাক ভাত খাবৰ কাৰণে ভিতৰত। আৰু গৈয়ে পুৰা নতুন মানে কেটাৰিং টিম খুলিছে, সিহঁতে মানে ভাত দিয়া দেখা পায়, আৰু আমাক দিয়াই নাছিলে, মানে চবকে দিয়া হৈ গ'ল। আৰু শেষত খাই পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ, আৰু আকৌ আহি পেলাই ঘৰত আম টেঙাৰ পুৰা পাৰ্টি হ'ল। তো আজিৰ ব্লগটো ইমানেই আছিলে, ধন্যবাদ।